দিবলৈছো এক গুৰুত্বপূৰ্ণ খবৰ হুপাধৰাৰ সন্দৰ্ভত আপুনি উৰা বাতৰি নিবিয়পাব কাৰণ উৰা বাতৰি বিয়পালে আপুনি বিপদত পৰিব আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব আপোনাক কিয়নো দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত উৰা বাতৰি বিয়পোৱা হৈছে হুপাধৰাক লৈ তাৰ পাছতে সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে যোৰহাটত এবাৰ হুপাধৰা সন্দৰ্ভত ভুৱা পোষ্ট দি গ্ৰেপ্তাৰ হৈছে এজন লোক হুপাধৰাক লৈ উৰা বাতৰি নিবিয়পাব ফেসবুকত আপুনি হুপাধৰা সন্দৰ্ভত ভুৱা পোষ্ট নিদিব কাৰণ এনেবোৰ কাৰ্য কৰিলে আপুনি বিপদত পৰিব আৰক্ষীয়ে তীক্ষ্ণ দৃষ্টি ৰাখিছে সোশ্যাল মিডিয়া ফেসবুকত ভুৱা পোষ্ট দি উৰা বাতৰি উলিয়ালে আপুনি বিপদত পৰিব আৰু যাব লাগিব জেললৈ আৰক্ষীয়ে তীক্ষ্ণ দৃষ্টি ৰাখিছে সোশ্যাল মিডিয়া কোনো কাৰণতে যাতে কোনো লোকে হুপাধৰা সন্দৰ্ভত উৰা বাতৰি বিয়পাই নুফুৰে ফেসবুকত ভুৱা পোষ্ট নিদিয়ে তাৰ প্ৰতি তীক্ষ্ণ দৃষ্টি ৰাখিছে আৰক্ষীয়ে হুপাধৰাৰ উৰা বাতৰি বিয়পোৱাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হৈছে দুজনকৈ লোকক আৰক্ষীৰ জালত পৰিছে দুজনকৈ লোক যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুজনকৈ লোকক হুপাধৰা সন্দৰ্ভত ভুৱা পোষ্ট দিছিল ফেসবুকত আৰু তাৰ পাছতে আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া আগবঢ়াই লৈ গৈ গ্ৰেপ্তাৰ কৰিছে দুজনকৈ লোকক হুপাধৰাৰ উৰা বাতৰিয়ে কেইবাজনো লোকৰ জীৱনলৈ ইতিমধ্যে নমাই আনিছে অন্ধকাৰ বিভিন্ন ধৰণৰ বিক্ষিপ্ত ঘটনা সংঘটিত হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত হুপাধৰাক লৈ এক প্ৰকাৰ আতংকৰ সৃষ্টি কৰি তুলিছে একাংশ লোকৰ উৰা বাতৰি আৰু ইয়াৰ পাছতে এতিয়া সৰব হৈছে অসম আৰক্ষী সজাগতাৰ ব্যৱস্থা কৰিছে ৰাইজৰ মাজত আৰু আৰক্ষীৰ তৰফৰ পৰাও এই ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰা হৈছে আৰু আৰক্ষীয়ে দুজনকৈ লোকক যোৰহাটত গ্ৰেপ্তাৰ কৰিছে যি দুজন লোকে নেকি হুপাধৰা সন্দৰ্ভত কেতবোৰ উৰা বাতৰি বিয়পাইছিল ফেসবুকত ভুৱা পোষ্ট দিছিল তাৰ পাছতে আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া আগবঢ়াই লৈ গৈ গ্ৰেপ্তাৰ কৰিছে দুজনকৈ লোকক আৰু এজন লোকৰ দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাই আছো এইজন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে যিজন লোকে ফেসবুকত হুপাধৰা সন্দৰ্ভত ভুৱা পোষ্ট দিছিল এক প্ৰকাৰ ক'ব গ'লে হুপাধৰাক লৈ উৰা বাতৰি বিয়পাইছিল এইজন লোকে আৰু কঠোৰ হৈছে অসম আৰক্ষী কোনো কাৰণতে যাতে এনে ধৰণৰ উৰা বাতৰি বিয়পি নপৰে তাৰ প্ৰতি পদক্ষেপ গ্ৰহণ কৰিছে এতিয়া আৰক্ষীয়ে মন্তব্য আছে এই মুহূৰ্তত সেই মন্তব্য শুনাব বিচাৰিছোঁ টাইম এইটৰ দৰ্শকক কালি যে দুৰ্ভাগ্যপূৰ্ণ ঘটনা হ'ল তেখেতৰ কাৰণে আমি অলপ হৈছোঁ और हमें हमार गुरुजी को निवेदन करूँ कि अपनार निजोर जो जर्नी আছে परशुराम कुंडोर ये तो जारी करे और तेकेतोर हमार निवेदन तो मानिसे काली हमार यार आज याते ही থাকিব याते विश्राम करिब काली यार पर शिवसागर যাব शिवडोलत ই करिब और नेक्स्ट अपनार जर्नी तो कंटिन्यू करिब और एनको घटना हमारे याते ना হয় काली तो एकजन दुईजনৰ কাৰণে एनको परिवेश क्रिएट হৈছিলে किंतु एनको परिवेशत हमाक इमिडिएटली अपनार प्राय खबर गल हमार पार्टी आहिले और ये तो कोनो अघटन होबो दिया ना तेतिया भी हमार मैं मीडिया फॉलो पर एटा निवेदन जनाया छू हमार जो एते एटा उड़वा बातरी जो चलिया से तार कारणे ये तो हमी जिमान कम हमी जेते याके ই करूँ हाईलाइट तेतिया ই तो बंद हो जाबो नहीं तो जेते हमी हाईलाइट करी थाकू तो ये तो बेसी बॉडी থাকিব और कोनबा अघटन होवार चांस थाके तो मैं सब पब्लिक को आह्वान जनाइछु सब मानुक आह्वान जनाइछु हमार संवादकर्मी मीडिया फ्रेंडो आह्वान जनाइछु ই बस्तु तो हमी जेने तेने कमाबो লাগিব ना क्या करिब লাগিব हमार सोशल मीडिया मॉनिटरिंग टीम আছে जो कंटिन्यूस ই तो कोरिया से हमी जुआ काली भी एटा पोस्ट पाइसिलु नौको सारी और हमी इमिडिएटली एक्शन ललु
पोस्ट तो डिलीट करवा होल और ई जो वीडियो आसे या फोटोज आसे कोर पर ओरिजिनेट होइसे ई भी हमी बैक ट्रैक करिया सो हमार जो साइबर सेल टीम आसे कंटिन्यूस काम करिया से और মই ভাবোঁ কি তো কিছুমান দিন পিছত এই বস্তুটো নাইকিয়া হৈ যাব আইনগত ব্যৱস্থা হ'ব কালি বি আমাৰ দুইজন মানুহ আমি ডিটেইন কৰিছোঁ আৰু মষ্ট লাইকলি এৰেষ্ট হ'ব ই বি অলপ ভুৱা ষ্টেটাছ হোৱাটছএপত ষ্টেটাছ লগাইছে এই উৰুৱা বাতৰি সন্দৰ্ভত তো আমি একশ্যন লৈ আছোঁ আৰু আইনমতে একশ্যন আমি লৈ থাকিম আদারওয়াইজ কোনো এগেটন হোৱাৰ চান্স থাকে আমি গাঁৱত এটা ইনিচিয়েটিভ লৈছোঁ আমাৰ VDP जो মানুহ থাকে OC IC সব VDPৰ লগত এটা মিটিং কৰিছে আকো আমি আজি চাই বাগানত এটা মিটিং আমি পাতিব কৈছোঁ কি তাতে মানুহক অৱেৰ কৰিব পাৰে আৰু এনেকুৱা কোনো আমাৰ এগেটনটো চান্স নহয়